Hi everyone, welcome to my YouTube channel. আজি আমাৰ ধুনৰ বিয়া দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল যদিও জোৰোণৰ দিনাখন মানে কালি ইটো সিটো কাম কাজত লাগি থাকোঁতে মোৰ ভিডিঅ'ই কৰা নহ'ল। সেইকাৰণে আজি কৰা কিছুমান ভিডিঅ' ক্লিপে ভিডিঅ'টোত আগবঢ়াইছোঁ। বিয়া বুলি ক'লে আৰু সাজোন কাচোন থাকিবই দিয়কচোন। মই নিজক সজোৱাৰ আগতে আমাৰ মৰমৰ কইনাজনীক ময়ে সজাই দিলোঁ। অকল কইনাই নহয় পাই, কইনাক সজোৱাৰ লগতে কইনাৰ বায়েক, কইনাৰ মাক, আমাৰ মা, মোৰ শাহু মা, এনেকৈ বহু কেইগৰাকীয়ে মই সজাই দিবলগীয়া হ'ল। একদম আৰু মেকআপ আৰ্টিষ্ট হৈ গৈছোঁ বিয়াখনৰ। ৰাতিপুৱাতে বৰ উদ্যমেৰে কামবোৰ কৰিলোঁ। নিজেও সাজিছোঁ কাচিছোঁ, আনকো সজাইছোঁ। কিন্তু মনটো কোনোবাখিনিত বৰ দুখ এটা হেঁচি ঠেলি ৰাখিছোঁ। ফাইনেলি বিয়াখন আহি পালেহি। কিমান যে এক্সাইটমেণ্ট আছিল নহয় বিয়াখনক লৈ। কি ভাবিছিলোঁ ঠিকেই নাই। আজি বিয়া। সঁচাকৈ ছোৱালীজনী যাবগৈ। ইম'শ্যনেল হৈ গৈছোঁ পাই। আপোনালোকক মই আমাৰ বিয়াৰ ডেক'ৰেশ্যন দেখাম বুলি কৈছিলোঁ নহয়। এয়া চাওক আমাৰ বিয়াৰ ফাইনেল ডেক'ৰেশ্যন কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। এটা কথা নহয়, দৰা অহাৰ আগে আগে আমাৰ দাদাই আমাৰ সকলোকে বৰ ডাঙৰ ছাৰপ্ৰাইজ এটা দি দিলে নহয়। ডাঙৰ মানে অতি ভাল লগা ছাৰপ্ৰাইজ। মানে আমাৰ অতিকৈ মৰমৰ ঢোলবিদ্যাত পাৰ্গত দলুতাৰ লগতে তেখেতৰ সংগীবৃন্দই আমাৰ বিয়াত বৰ ধুনীয়াকৈ বিহু পৰিৱেশন কৰিলে। আৰু সেই ছাৰপ্ৰাইজটো দিয়া মানুহজন হৈছে আমাৰ দাদা। বিয়াখনৰ পৰিৱেশেই সলনি হৈ গ'ল জানেনে। তেওঁলোক আহিব বুলি যে আমি কোনেও ভবা নাছিলোঁ। সকলোৱে বিহু নাছিলে, ইমান ফূৰ্তি কৰিলে। দৰা ঘৰৰ মানুহেও আহি উপভোগ কৰিবলৈ পালে। কিমান যে ভাল লাগিল নহয়। যিহেতু হোম পুৰাৰ ব্যৱস্থা দৰা ঘৰত আছে, সেইকাৰণে কইনাক আমাৰ সোনকালে বিদায় দিয়াৰ ব্যৱস্থা কৰা হ'ল। ভাবি আছিলোঁ বহুত দিনৰ পৰা কইনাক থ'বলৈ যাম বুলি, কিন্তু বিশেষ কাৰণবশতঃ মই ছোৱালী থ'বলৈ যাব নোৱাৰিলোঁ। আজিলৈ আহোঁ পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ হ'ম। বাই বাই।